গুড মৰ্নিং এভৰিৱান। আজি এটা বেলেগ ধৰণৰ ভিডিঅ' হ'বলৈ গৈ আছে, সেইকাৰণে একেবাৰে দুকমুকালিতে উঠিছোঁ আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ৰাতিপুৱাৰ পৰিৱেশটো খুব ভাল লাগিছে, সেইকাৰণে অকণমান ভিডিঅ'টোত ৰাখি দিছোঁ আৰু মই আপোনালোকক মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ৰাতিপুৱা ভাগৰ কামখিনি কৰি গা পা ধুই আহি ভগৱানৰ চৰণত ধুনীয়াকৈ সেৱা আগবঢ়ালোঁ আৰু ইয়াত দুৰ্গা মাক প্ৰসাদ আগবঢ়াই দিছোঁ, যিহেতু দুৰ্গা পূজাৰ সময় আৰু আজি অষ্টমী পূজাৰ লগতে আজি সোমবাৰ, গতিকে গাঁৱৰ মন্দিৰত সোমবাৰে যাওঁ যিহেতু এয়া গাঁৱৰ মন্দিৰত আহি চাফ চিকুণ কৰি ধুনীয়াকৈ চাকি গছ লগাইছোঁ আৰু মনটো শান্তি লাগিছে। এতিয়া গাঁৱৰ মন্দিৰত চাকি বন্তি জ্বলোৱা হৈ গ'ল, এতিয়া যাওঁ ঘৰলৈ। যিহেতু অষ্টমী পূজা কৰিম আৰু বৰণ কৰিম, গতিকে বৰণৰ কাপোৰ, চাকি, ধূপ, ফুল, বেলপাত গোটেইখিনি ৰেডি কৰি লৈছোঁ, তামোল পাণ, আৰু আজি শৰাই দিম মন্দিৰত, গতিকে গোটেই ৰেডি কৰি ল'লোঁ আৰু সন্ধি পূজাও কৰিম, সেইবাবে 108 গুছি চাকি ধুনীয়াকৈ ধুই মেলি ল'লোঁ আৰু এয়া শৰাই ৰেডি। এতিয়া ওলালোঁ যাবলৈ। আশা কৰোঁ যেন মা দুৰ্গাই মোৰ লগতে আপোনালোকৰ সকলোৰে আশীষ প্ৰদান কৰক আৰু দুৰ্গতিবোৰ নাশ কৰক, সকলোৰে মংগল হওক, সকলোৰে মনোবাঞ্ছা পূৰ্ণ হওক। আৰু আজি মোৰ ভিডিঅ'টো আপোনালোকে চাই গৈ থাকক। মই ৰেডি যাবৰ কাৰণে আৰু মোৰ মাও ৰেডি। দেখিছেনে আমাৰ মায়ে কি ধুনীয়াকৈ ওলাইছে। আৰু আমি গৈ আছোঁ বাক ল'বলৈ, বাহঁতৰ মানে পূজা কৰিব, গতিকে আমি বাক ল'বলৈ গৈ আছোঁ। এয়া বাহঁতৰ ঘৰ পামেই আৰু বাহঁতৰ ঘৰ পালোঁ। বেটাক উঠাই ল'লোঁ আৰু বাহঁতক উঠাই ল'লোঁ। এয়া আমাৰ মৰমৰ বেটা, গুগলু বেটা। এয়া পুথিমাৰী পূজা মণ্ডপ আহি পালোঁ আৰু এতিয়া ইয়াত আমাৰ শৰাইখন আগবঢ়াই দিম। এইদৰে শৰাইখন আজি দি কিনে কালি লৈ যোৱা হয়, গতিকে শৰাইখন দিলোঁ আৰু ইয়াত টিকট মাৰি দিয়ে এনেকৈ কমিটিত। শৰাইখন দি কিনে এইদৰে টিকটটো লৈ ল'লোঁ। এয়া অষ্টমী পূজা আৰু বৰণ পূজা চলি আছে। এই ধৰণে বৰণ পূজা কৰা হয়। মোৰ সময়খিনি যিহেতু মই নিজেই ভিডিঅ' কৰিব নোৱাৰিম, পূজা কৰি থাকিম, সেইকাৰণে বেলেগে কৰি আছে। ইয়াৰ পিছতে আমাৰ পাল আছে, মই গতিকে ভিডিঅ'ৰ যোগেদি দেখুৱাই দিলোঁ কেনেকৈ কৰা হয়। এনেকৈ মন্দিৰত বহি লৈ কিনে পূজা কৰা হয় আৰু পুৰোহিতজনে মন্ত্ৰ মাতি ধুনীয়াকৈ পূজা কৰি দি আছে। পূজা কৰিলোঁ, এতিয়া গৈ থাকোঁ ঘৰলৈ। আকৌ আহি আছোঁ অলপমান পিছত, এতিয়া ঘৰলৈ গৈ থাকোঁ আৰু। অষ্টমী পূজা কৰি ঘৰলৈ আহিলোঁ, এতিয়া আকৌ যাবলৈ ওলাইছোঁ সন্ধি পূজা কৰিবলৈ। আপোনালোকক দেখুৱাইছোঁ অষ্টমী পূজা কেনেকুৱাকৈ কৰিলোঁ। ইমানো ভালকৈ দেখুৱাব পৰা নাই যেনিবা, কাৰণটো হ'ল মানুহ বহুত হয়, সেইকাৰণে মানে ভিৰ হৈ আছিলে মানুহৰ, সেইকাৰণে ভালকৈ দেখুৱাব পৰা নাই। এতিয়া আপোনালোকক যদি ভালকৈ পাৰোঁ দেখুৱাম আৰু সন্ধি পূজা, তথাপিও নোৱাৰিলেও অলপ চলপ যি পাৰোঁ দেখুৱাম। এতিয়া মই গৈ আছোঁ সন্ধি পূজা কৰিবলৈ। পুষ্পাঞ্জলি ল'বলৈ নগ'লোঁ আৰু একেলগে যিহেতু সন্ধি পূজাত পুষ্পাঞ্জলি দিবই। আৰু এয়া মই পিন্ধিছোঁ এখন শাৰীখন এনেকুৱা। এতিয়া মই গৈ থাকোঁ আৰু আপোনালোকক লগ পাম সন্ধি পূজাত। চাই থাকক ভিডিঅ'টো। বাই বাই। দুৰ্গা মন্দিৰত আহি পালোঁ। আহিয়ে লৰালৰিকৈ 108 গুছি চাকি মই জ্বলালোঁ। মোৰ আহোঁতে পলম হৈছিলে, গতিকে মই নাজানো, ফাৰ্ষ্ট টাইম মানে 108 গুছি চাকি লগোৱাই পূজাটো কৰিছোঁ, সন্ধি পূজাটো, সেইকাৰণে মই আহোঁতে পলম হ'ল।
গতিকে মোক পূজা আৰু মোৰ কাষত থকা আণ্টিগৰাকীয়ে বহুত হেল্প কৰি দিলে চাকিখিনি জ্বলাই লৈ আৰু চাকিখিনিত এই ধৰণে পুৰোহিতজনে নাম গোত্ৰ লৈ লৈ পূজা কৰি দিছে ধুনীয়াকৈ সকলোকে আৰু মোৰ চাকি চিটো ধুনীয়াকৈ পূজা কৰি দিলে চাকিত পূজা কৰা হ'ল। এতিয়া আহিছোঁ সন্ধি পূজাৰ পুষ্পাঞ্জলি ল'বলৈ বহিছোঁ আৰু এয়া মোৰ ওচৰত আছে বেষ্ট ফ্ৰেণ্ড পূজা, তাই মোৰ চাইল্ডহুড বেষ্ট ফ্ৰেণ্ড হয়, আমি বহুত বছৰ এনেকৈ আছোঁ। এতিয়া পুষ্পাঞ্জলি দিলে আৰু ব্ৰত ৰাখিছিলোঁ, এতিয়া মই এয়া খাই কিনে ব্ৰত ভাঙিলোঁ। এতিয়া আহিছোঁ ভাত খাবলৈ। পূজাৰ অন্তত এয়া গধূলি হ'বলৈ লৈছে আৰু আমি ভাত খাবলৈ আহিছোঁ। ভাত খালোঁ, সন্ধি পূজা কৰি ঘৰ আহিলোঁ আৰু এতিয়া আহিছে উৎপল পূজা, যিহেতু তাৰ লগতো অলপ ওলাই যাওঁ। এতিয়া আমি পূজা চাব যাম ৰঙিয়াত আৰু আপোনালোককো দেখুৱাম ৰঙিয়াৰ পূজা। চাই থাকক মোৰ ভিডিঅ'টো, বলক ৰঙিয়াৰ পূজা চাব। এয়া ৰঙিয়া শিৱ মন্দিৰৰ পূজা, ৰঙিয়া শিৱ মন্দিৰৰ পূজা চালোঁ। তাৰপিছত তিনিআলিতো হৈছে কেইখনমান পূজা, এনেদৰে 4-5খনমান পূজা মণ্ডপে মণ্ডপে গ'লোঁ, চালোঁ, এনজয় কৰিলোঁ, বিৰাট ভাল লাগিল। পূজা বুলি আৰু জিলাপি নাখামনে, পূজা নালাগে নহয়নে বাৰু। এয়া লৈ ল'লোঁ জিলাপি আৰু টেষ্ট কৰি চালোঁ। এইফালে আছে মাহৰ জিলাপি মোৰ ভাল লাগে। পিছত আহিলোঁ কেদাৰনাথ আৰ্জিত বনোৱা এটা দুৰ্গা পূজাৰ যি মণ্ডপ বনাইছে এটা, সেয়া চাবলৈ বুলি। এয়া দেখিছেনে কেদাৰনাথ মন্দিৰ। ধুনীয়াকৈ বনাইছে, প্ৰথমতে ধৰিব পৰা নাছিলোঁ এইটো কি বনাইছে মানে, পিছতহে গম পালোঁ যে কেদাৰনাথ আৰ্জিত মণ্ডপটো সজাইছে, খুব ভাল লাগিছে। তাৰপিছত মণ্ডপৰ ভিতৰত সোমাই মা দুৰ্গাক সেৱা কৰিলোঁ। এতিয়া আহিছোঁ মিঠা পান খাবলৈ বুলি। দুৰ্গা পূজাৰ টাইমত মিঠা পান, জিলাপি, চাওমিন, ঘুগনি, এইবিলাক যে কিবা এটা দুৰ্গা পূজা বুলি ক'লে এইখিনি বস্তুৰ লিংক আছে, ভাল লাগে। আৰু যিখিনি মিঠা পান বনোৱা ষ্টাইলটো মোৰ ভাল লাগে, কিমান ধুনীয়াকৈ বনায় আৰু ইমান বস্তু দিয়ে, সেইকাৰণে অকণমান ভিডিঅ' কৰিলোঁ আৰু মিঠা পান এটা লৈ ল'লোঁ। এতিয়া আহিলোঁ উত্তৰ ৰঙিয়া বাৰোৱাৰী পূজা মণ্ডপত। এই মণ্ডপত আহি দুৰ্গা মা মূৰ্তিটো চালোঁ আৰু সেৱাও জনালোঁ। চাৰিওপিনে দুৰ্গা পূজা আৰু মণ্ডপ, ভাল লাগিছে, আহি বহুত ভাল লাগিছে।
আহি থাকোঁতে দেখিলোঁ এখন নতুনকৈ ৰেষ্টুৰেণ্ট খুলিছে য'ত ভেজ আইটেমবোৰে পায় আৰু দেখিলোঁ চিজ ম'ম' মোৰ খুব প্ৰিয় হয় গতিকে লৈ ল'লোঁ 1 প্লেট আৰু খালোঁ হেল্ল' আজি বহুত পূজা চালোঁ ৰাতিপুৱাৰ পৰা এতিয়ালৈকে আৰু এতিয়া গৈ থাকোঁ ঘৰলৈ আজি মোৰ পূজাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিছে যদি লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আজিলৈ গৈ থাকোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ ইমান ধৈৰ্য ধৰি আপোনালোকে মোৰ ভিডিঅ'টো চাই থকাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ অনাগত দিনলৈ ভিডিঅ'বোৰ পাই থাকিব আজিলৈ বাই বাই